মতে মই ৰিপৰ্টাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আসাম চৰকাৰ তথা BTC কৰ্তৃপক্ষক এইটো জনাব বিচাৰিছোঁ, আবেদন জনাব বিচাৰিছোঁ যে আমাৰ তাহানিৰ পৰা চলি অহা ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেল এইটো অক্ষুণ্ণ ৰাখিব লাগে। আৰু এই হস্পিটেলখন সৰুৰ পৰা আমি দেখি আহিছোঁ, কিছু শ্বৰ্টকামিং থাকিলেও এই হস্পিটেলৰ দ্বাৰা আমাৰ কোকৰাঝাৰ চহৰৰ মাত্ৰ নহয়, চহৰৰ আশে পাশে থকা গাঁও মাত্ৰ নহয়, নাইবাৰিং জিলাৰ পৰাও বহুত মানুহ আহি পেলাই এই হস্পিটেলত চিকিৎসা কৰি পেলাই উপকৃত। এতিয়া মোৰ একটা আচৰিত লাগিছে, মই ইউটিউবত এটা দেখিলোঁ, কোনোবা এজন খুব কম বয়সীয়া ল'ৰা নিজকে UPPLৰ কৰ্মকৰ্তা বুলি কৈছে। তেওঁ এইটো BPFৰ আন্দোলন, BPFৰ মাটি ভৰিৰ তলত মাটি নাই, BPFে নিজৰ মানে অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে এই ইস্যুটো লৈ পেলাই আগবাঢ়িছে। এই কথাবিলাক কোৱাৰ কাৰণে মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে ৰূপনাথ ব্ৰহ্মৰ সম্বন্ধে জানক, ৰূপনাথ ব্ৰহ্ম হস্পিটেল কেনেকুৱা সৃষ্টি হ'ল এইটো সম্বন্ধে তেওঁলোকে অলপ ইতিহাসটো অলপ খুচৰি চাওক, তাৰপিছত তেনেকুৱা ধৰণৰ মন্তব্য কৰক। মই নিজে সন্তোষ গোহাঁই কোকৰাঝাৰৰ চিনিয়ৰ চিটিজেন হয়, আৰু মই এজন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্যতম একমাত্ৰ লোকতন্ত্ৰৰ সেনানী হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা পুৰস্কৃত ব্যক্তিও হয়। মই এই আন্দোলনত আৰম্ভণিৰ পৰা যুক্ত হৈ আছোঁ। মই ইয়াতো BPF হিচাপে যোগদান কৰা নাই, মই কোকৰাঝাৰৰ এজন চিনিয়ৰ নাগৰিক হিচাপে মই যোগদান কৰিছোঁ। কাৰণ এই হস্পিটেলটো আমাৰ অতি প্ৰয়োজন। এই হস্পিটেলত যিমানখিনি কাম কাজ চলি আছে, যিমানখিনি ডাক্তৰ ষ্টাফ নাৰ্ছ চলি আছে, ইয়াতো বহুত হিন্দীত যিটো কয় খামিয়া এইটো আছে। এই বিষয়টো লৈ আমি জিলা উপায়ুক্তক বাৰে বাৰে কৈছিলোঁ যে আমাৰ ইয়াত এই ডাক্তৰৰ এই শ্বৰ্টকামি আছে, MD শ্বৰ্টকামিক আছে, আৰু কিছুমান বিষয়ত আমাৰ আৰু লাগতিয়াল বয় বস্তুৰ দৰকাৰ আছে। তথাপি যিমান বয় বস্তু আছিল, একেবাৰে এক্সৰে পৰা আৰম্ভ কৰি CT স্কেনৰ পৰা আৰম্ভ কৰি চকু বিশেষজ্ঞ, তাৰপিছত আমাৰ এই ENT বিশেষজ্ঞ, গাইনো বিশেষজ্ঞ, ইয়াৰ দ্বাৰা আমি আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ, কোকৰাঝাৰ চহৰৰ নাগৰিকসকলে যথেষ্ট উপকৃত হৈ আছিলোঁ। যিটো কেপাচিটি আমাৰ RNB হস্পিটেলৰ যিটো কেপাচিটি, এই কেপাচিটি মতে আসাম চৰকাৰে বা BTC কৰ্তৃপক্ষই তেওঁলোকে প্ৰয়োজনীয় ষ্টাফ, প্ৰয়োজনীয় ডাক্তৰ নিয়োগ কৰক। সেইটো নকৰাকৈ যিটো মেডিকেল কলেজ ৰাইজৰ দাবীত, ৰাইজৰ আন্দোলনত চৰকাৰে দিছে মেডিকেল কলেজ, এইটো প্ৰকৃতপক্ষে মেডিকেল হিচাপে গঢ়ি তোলক। তাৰ পৰিকাঠামো যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো কয় সেইটো গঢ়ি তোলক, গঢ়ি তুলি তাতে নতুন নতুন ডাক্তৰ দিয়ক, নতুন ষ্টাফ লোকেল ল'ৰাবিলাকক নিয়োগ দিয়ক, কৰ্মচাৰী নিয়োগ দিয়ক। এইটো ফুল ফ্লেজেড হস্পিটেল হিচাপে, মেডিকেল কলেজ হিচাপে তৈয়াৰ কৰক, যাতে আমাৰ ইয়াৰ শিক্ষিত ডেকা ল'ৰাবিলাকে মেডিকেল কলেজত পঢ়িব পাৰে, ডিগ্ৰী পাব পাৰে, এই ব্যৱস্থা কৰক। সেইবিলাক নকৰাকৈ এটা চলি থকা হস্পিটেল যিটো আৰু উন্নত হোৱাৰ দৰকাৰ, তাকে তাৰ গোটেইবিলাক তাকে ট্ৰেন্সফাৰ কৰি মেডিকেল কলেজ দেখুৱাব বিচৰাটো এইটো এই চৰকাৰৰ এটা শ্বৰ্টকামিং বুলি মই ক'ব লাগিব। আমি বিচাৰিছোঁ যে কোকৰাঝাৰৰ নাগৰিক হিচাপে বিচাৰিছোঁ যে অতি সোনকালে চৰকাৰে এইটো ৰাইজৰ যিটো নেকি মনোবেদনা, এইটো BPFৰ কথা নহয়, BPFৰ কিছু মানুহ ইয়াতে জড়িত আছে। উৰ্মিলা ৰাণী ব্ৰহ্ম কোকৰাঝাৰ টাউনৰ এজন প্ৰাক্তন কেবিনেট মন্ত্ৰী, চিনিয়ৰ চিটিজেন, সবে তাৰ ওপৰত ভৰসা কৰে, তেখেতক মানে, তেখেতক সন্মান কৰে, গতিকে তেখেতেও আগবাঢ়ি আহিছে। আমি তাৰ কাৰণে অলপ জনাইছোঁ। কিন্তু এইটো নহয় যে এইটো BPFৰ আন্দোলন, এইটো কোকৰাঝাৰ নাগৰিকৰ বিভিন্ন অংশৰ মানুহ ইয়াতে যোগদান কৰিছে। লাগিলে চৰকাৰে সৰজমিনে তদন্ত কৰি চাওক, মানুহৰ মতামত লওক, টাউনৰ আশে পাশে গাঁৱৰ মানুহৰ মতামত লওক যে এই RNB চিভিল হস্পিটেলটো থাকিব লাগে নে নালাগে। চাব যে 99.9% মানুহ ক'ব যে RNB চিভিল হস্পিটেল থাকিব লাগে। আমি যেতিয়া আন্দোলনত যুক্ত আছিলোঁ তেতিয়া আমি দেখিছোঁ ৰূপনাথ ব্ৰহ্ম পৰিয়ালৰ 80 বছৰৰ ঊৰ্ধৰ মহিলা, তেওঁলোকৰ ঘৰৰ বোৱাৰী লাঠি লৈ পেলাই আহি ধৰ্ণাত বহিছে। এই ঘটনাটো ইমান নেগলেজিবল ঘটনা হিচাপে যদি আসাম চৰকাৰে দেখে, তেনেহ'লে এইটো খুব ভুল কৰিব আৰু অন্যায় কৰা হ'ব। গতিকে আমি দাবী কৰিছোঁ যে আসাম চৰকাৰ তথা BTC চৰকাৰ এইবিলাক পলিটিকেল দৃষ্টিভংগী নাচাই ৰাইজৰ দাবী হিচাপে গণ্য কৰি পেলাই RNB চিভিল হস্পিটেলখন অক্ষুণ্ণ ৰাখক আৰু পূৰ্ণাংগ পৰিকাঠামো সহ হস্পিটেল চালক হওক। এতিয়া নাম্বাৰিঙৰ যিটো কথা আহি আছে, অট'মেটিক নাম্বাৰটো বাঢ়ি যাব। এতিয়া ঢাল তৰল একো নাই, তাতে ৰোগী কেনেকৈ যাব? তাতে ৰোগী পঠাই দিলে বৰপেটাত ৰেফাৰেঞ্চ কৰি দিয়ে, এই তাতে ৰোগী যাব নেকি? গতিকে তাত উপযুক্ত পৰিকাঠামো বনাই দিয়ক।
নহ'লে এইকুলো ৰক্ষা হ'ব, সেইকুলো ৰক্ষা হ'ব, এইটো হৈছে আমাৰ দাবী। আৰু সেই BTC ছেক্ৰেটাৰীয়েটত যেতিয়া আমি মিটিঙত গ'লোঁ মাননীয় CM-ৰ লগত বহিবলৈ মিটিঙত, তেতিয়া মাননীয় CM BTC-ৰ তেখেতে আমাক আশ্বাসন দিছে যে তেখেতে টাইম বিচাৰিছে যে যিমান সোনকালে হয় ইমান সোনকালে ইহঁতে মানে এটা মাইনুটছ দিব আমাক থ্ৰু দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী। আৰু এই মাইনুটছত যিমান আমাৰ ডিমাণ্ড আছে সেইটো ইহঁতে মানে ফুলফিল কৰিবলৈ চেষ্টা কৰিব। আৰু যিমান চিভিল হস্পিটেলৰ ডিপাৰ্টমেণ্টছ বা মেডিকেল মেচিনাৰিজ মেডিকেল কলেজত ট্ৰান্সফাৰ কৰা হৈছে এইটো আকৌ আনিবলৈ ইহঁতে মানে কথা দিছে। আৰু আমি আশা কৰিছোঁ যে আমাৰ BTC-ৰ মাননীয় CM প্ৰমোদ বড়ো ডাঙৰীয়াই যে যেনেকুৱা আমাক আশ্বাসন দিছে সেইটো 110% ফুলফিল কৰিব।